একপক্ষীয় ভালপোৱা, ওৱান সাইডেড লাভ, একতৰফা প্যাৰ। কি এনেকুৱা এটা বস্তু য'ত সুখ দুখ দুয়োটাই থাকে, যাৰ লগত আমি কথা পাতিব বিচাৰোঁ কিন্তু নোৱাৰোঁ। সেইজন বা সেইজনীক যেতিয়া আমি দেখা পাওঁ তেতিয়া মনত সুখ দুখ দুয়োটাই আহি পৰে। কেতিয়াবা এনেকুৱা হয় যে তেওঁ আমাৰ পৰা বহু আঁতৰত থকা স্বত্তেও আমি তেওঁক নিজৰ কাষত দেখা পাওঁ, নিজৰ চকুৰ পচাৰত দেখা পাওঁ। তেতিয়াও মনত আহি পৰে সুখ লগতে দুখ। কেতিয়াবা ৰাতি তেওঁক সপোনত দেখা পাওঁ আৰু ৰাতিপুৱা শুই উঠিয়েই সেই সপোনৰ বিষয়ে ভাবি ভাবি আমি আপোন পাহৰা হৈ যাওঁ। আৰু কেতিয়াবা একো কাৰণ নোহোৱাকৈ মিচিকিয়াই হাঁহি দিওঁ। এনে লাগে যেন আমাৰ সপোনত নহয় দিঠকত আহিছে তেওঁ। কিন্তু সঁচা কথা এইটো যে তেওঁ গমেই নাপায় যে তেওঁক আমি ভাল পাওঁ। আমি তেওঁক বিচাৰোঁ, তেওঁক আমি ৰাতি সপোনত দেখোঁ আৰু ৰাতিপুৱা তেওঁৰ কথাকেই ভাবি আমি আপোন পাহৰা হৈ যাওঁ।